নমস্কাৰ, কুক উইথ বৰ্ণালীলৈ পুনৰবাৰ স্বাগতম। বেহুৱা বা খাৰলি বনাওঁ আহক। বেহুৱা বনাবলৈ আমাক লাগিব আধা কেজি ক'লা সৰিয়হ। ভালকৈ ধুই এয়া আমি ৰ'দত শুকুৱাই ল'ম। এয়া গৰমে গৰমে পিচিব লাগিব এচামুচ পিচা নহৰু, এচামুচ পিচা জলকীয়া আৰু অসমীয়া ভীমকলৰ কলাখাৰ 1 গিলাচ আৰু 1 চামুচ নিমখ। কলাখাৰে তেজ পৰিষ্কাৰ কৰে। কলাখাৰ ভীমকলৰ গা-গছ আৰু বাকলি কাটি শুকুৱাই পুৰি বনোৱা হয়। সাধাৰণতে কাতি মাহত কলাখাৰ বনোৱা হয়। ৰ'দৰ পৰা আনি সৰিয়হখিনি গৰমে গৰমে এইদৰে মিহিকৈ গুড়ি কৰি ল'ম। ভালকৈ মিহি হ'লে নাচালিলেও হ'ব। যিহেতু মই 2 ধৰণৰ বনাম, এভাগ মছলা দিয়া আৰু এভাগ মছলা নিদিয়া, গতিকে মই সৰিয়হখিনি 2 ভাগত ভাগ কৰি ল'ম। এইদৰে মই এভাগত নহৰু আৰু জলকীয়া বটাখিনি মিহলাম আৰু আন ভাগত অকল কলাখাৰ আৰু নিমখ মিহলাই ল'ম। এতিয়া এভাগ সৰিয়হৰ গুড়িত পিচা জলকীয়া, নহৰু আৰু সোৱাদ অনুসৰি নিমখ মিহলাই সানি তাত অলপ অলপকৈ কলাখাৰ দি আটা মৰা দি মাৰিব লাগিব। মন কৰিবলগীয়া কথা এইটো, যাতে মিশ্ৰণখিনি মাৰোঁতে টান নহয়, নহ'লে পিছত খাৰলি খাবলৈ শুকান লাগিব। মাহঁতে কৈছিল কলাখাৰৰ চোকা কেনেকৈ হয়। কাতি মাহত ভীমকলৰ গা-গছ কাটি শুকোৱা হয়, নাইবা ভীমকলৰ বাকলি শুকোৱা হয়। আৰু এই বাকলি আৰু গা-গছ যেতিয়া শুকায় তাক পোৰা হয়। কিন্তু পোৰোঁতে মন এইটোৱে কৰিব লাগে যে অমাৱস্যা তিথিত যদি আমি সেই শুকান গা-গছ বা বাকলি পোৰোঁ, তেতিয়াহ'লে কলাখাৰ হেনো চোকা হয়। এইদৰে কলাখাৰখিনি সানি আমি মিশ্ৰণ 2 ভাগ ভালদৰে মিলাই পেলাম। শুকান ভীমকলৰ গা-গছ আৰু বাকলি পুৰি আমি যি ছাই পাওঁ, সেই ছাই সযতনে বটলত ভৰাই বহুদিন ব্যৱহাৰ কৰিব পাৰি। আৰু যেতিয়া প্ৰয়োজন হয় তাৰে অলপ উলিয়াই 2 দিনমান পানীত তিয়াই চাকিলে এইদৰে ৰঙচুৱা কলাখাৰ পোৱা যায়। এয়া মই অকল কলাখাৰ আৰু নিমখেৰে যিটো সাধাৰণ মছলা নিদিয়া বেহুৱা আছিল সেইখিনি সানিছোঁ। আমাৰ মছলা নিদিয়া আৰু মছলা দিয়া বেহুৱাই তৈয়াৰ। আহকচোন আমি কলপাতৰ টোপোলা বান্ধো। কলপাতত টোপোলা বন্ধা বেহুৱাই ভালকৈ 2 দিন বা 3 দিন ৰ'দত দিব লাগে, নহ'লে বেহুৱাই খাবলৈ তিতিকি লাগে। যদিহে বতৰ বেয়া থাকে তেনেহ'লে বেহুৱাই টোপোলাকেইটা গেছৰ চৌকাৰ কাষত গৰম জেগাত থৈ দিব লাগে। ৰ'দত দিয়াৰ পিছত বেহুৱাইখিনি খাবলৈ বৰ সোৱাদ হয়। অসমীয়া মানুহে বেহুৱাই নিৰামিষ আহাৰৰ লগত খাই বৰ ভাল পায়। আশা কৰোঁ আপোনালোকেও এই ৰেচিপিটো চাই ভাল পাইছে আৰু ঘৰত আগ্ৰহ কৰি বনাবলৈ ইচ্ছুক হ'ব। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।